তেতিয়া ঘূৰি আহোঁতে মোক পেকেট এটা দিছে, কৈছে উপহাৰ এটা দিছোঁ। সাহিত্য সভাৰ পৰা মোক কি উপহাৰ দিব পাৰে? কিতাপৰ টোপোলা, জাতীয় জাতীয় ঐতিহ্য বহন কৰা, স্বাক্ষৰ বহন কৰা সম্পদ। আমি সাধাৰণ মানুহ তেনেকৈ পেকেটৰ ভিতৰত আছে কিবা মুখত বহা কিবা মুলতানী মুক্তি, চুলিত ঘঁহা চেম্পু। সাহিত্য সভাই দিছে আপোনাক। चीटिंग करता है तू, चीटिंग 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 करता है। ফেচ ৱাছ আপুনি ডিছক্ল'জ কৰা নাছিল? মই ক'তো নাই কৰা, আজি প্ৰথম কৈছোঁ এইটো কথা। চব মোৰ হাঁহি উঠিছে। মই মানে অসম সাহিত্য সভাই আপোনাক গিফ্ট হিচাপে মুলতানী মিট্টি দিছে। আৰু মই আকৌ যিকেইজন আছিলে মুৰব্বী, তেওঁলোকক আকৌ মই নিজে ওচৰতে কেণ্টিন ৰাতিপুৱা তেতিয়া প্ৰগ্ৰেম যেতিয়া শেষ হৈছে তেতিয়া খাবলৈ একো নাই, ভোক লাগিছে। কেণ্টিন এখন আছিলে, মই বোলো মই নিজে পৰঠা বনাইছোঁ।